নমস্কাৰ বন্ধুসকল, যেহেতু ঠাণ্ডাৰ দিন, আজি আপোনালোকৰ কাৰণে এটা নতুন ৰেচিপি লৈ আহিছোঁ। আজি মই লোকেল মুৰ্গী মাংস জালুকৰ লগত বনাম বুলি ভাবিছোঁ। অলপ চৰ্দিও লাগি আছে, অলপ জালুকৰ জোল খালে ভাল হ'ব। আৰু কেনেকৈ বনাওঁ মাংসটো অলপ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপোনালোকে চাওক। চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, অলপ মৰম দিব, তেতিয়া মোৰো ভিডিঅ'বোৰ বনাই ভাল লাগে। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া মই ৰেচিপিটোৰ কাৰণে পিঁয়াজ লৈছোঁ 2টা, আলু 3টা, ধনিয়া লৈছোঁ, নহৰু, শুকান জলকীয়া, তেজপাত, কেঁচা জলকীয়া 4টা আৰু এয়া জালুকৰ গুড়া আৰু আদা অলপ বটি লৈছোঁ। আৰু মাংসখিনি মই মেৰিনেট কৰি ৰাখিছোঁ হালধি আৰু নিমখ সানি কেনে। তেলখিনি পূৰা গৰম হৈ গৈছে, মই একেবাৰে তেলখিনি পূৰা গৰম হ'বলৈ দিছোঁ। এতিয়া পিঁয়াজখিনি দি দিছোঁ। এতিয়া তেজপাতকেইটা দি দিছোঁ আৰু লগতে শুকান জলকীয়াকেইটা দি দিছোঁ। পিঁয়াজটো কি হয়, অলপ ৰঙা ৰঙা যেতিয়া পৰে, একেবাৰে গোটেই নহয়, অলপ, তেতিয়া আমি নহৰুখিনি ইয়াতে দি দিম। আমি নহৰুখিনি ইয়াতে দি দিছোঁ। আৰু এতিয়া জুইটো অলপ কমাই ৰাখি মিনিমাম 5 মিনিট জুইটো কমাই ৰাখি কেনে ফ্ৰাই কৰিম। ইয়াত অলপ নিমখ এড কৰি দিছোঁ। এতিয়া মাংসখিনি ইয়াতে দি দিছোঁ। মাংসটো একচুৱেলি মেৰিনেট কৰি ৰাখিব লাগে। মেৰিনেট কৰি ৰাখিলে মাংসৰ একদম ভিতৰত নিমখটো ধুনীয়াকৈ সোমাই যায় আৰু টেষ্টটো বেছি আহে। মিনিমাম আধা ঘণ্টা মেৰিনেট কৰি ৰাখিব।
মই ইয়াতে পেকেট মছলা ইউজ নকৰোঁ। পেকেট জিৰা, পেকেট ৰেড চিলি পাউডাৰ এনেকুৱা কোনো ধৰণৰ মছলা ইউজ নকৰোঁ। মই অনলি মাত্ৰ ঘৰৰ নহৰু, আমাৰ এইখিনি অসমীয়া থলুৱা মছলাখিনিয়ে মই এইখিনি ইউজ কৰোঁ মানে। অলপ জুইটো কমাই ৰাখিছোঁ। আৰু এতিয়া এই জালুকৰ গুড়াখিনি ধুনীয়াকৈ ইয়াতে এড কৰি দিলোঁ। লগতে কেঁচা জলকীয়াকেইটা ইয়াতে দি দিলোঁ। আদাখিনি ইয়াতে দি দিছোঁ আৰু লগতে আলুখিনি ইয়াতে এড কৰি দিছোঁ। গেছটো একদম ল' ফ্লেমত অলপ ঢাকি ৰাখিছোঁ, মিনিমাম 3 মিনিট সময় ঢাকি ৰাখিছোঁ। দেখিছে নহয়, মাংসৰ পৰা পানী ওলাই গৈছে ধুনীয়াকৈ। এতিয়া অকণমান লৰাই দিছোঁ। ইয়াত অকণমান হালধি দি দিছোঁ। আলুখিনি মানে বগা হৈ আছে, হালধি দিয়া নাছিলোঁ আৰু। নিমখটো মোৰ কম হ'ব যেন লাগি আছে, আপোনালোকে চাই ল'ব। ইয়াতে মই অলপ পানী এড কৰি কিনে ধুনীয়াকৈ 15 মিনিটমান ঢাকি ৰাখিম। এতিয়া ঢাকি ৰাখিলোঁ 20 মিনিট বা 15 মিনিট। এতিয়া 15 মিনিট হৈ গ'ল। মই এইটো চাওঁ বাৰু কেনে আছে। ধুনীয়া গোন্ধ আহিছে জালুকৰ। এতিয়া আৰু 20 মিনিট ঢাকি ৰাখিম। আলু ধুনীয়াকৈ সিজি গৈছে। মই ইয়াতে অলপ গৰম পানী দি দিছোঁ। বন্ধুসকল, একদম চিম্পুল চুপ টাইপৰ লোকেল চিকেন। 5 মিনিট ঢাকি ৰাখিম, তাৰপিছত আৰু হৈ যাব।
আঞ্জাখন হৈ গ'ল। এতিয়া লাষ্ট ষ্টেপ বাকী আছে। এই যে ধনিয়াখিনি আছে, মই ধনিয়াখিনি ছিঙি নিদিওঁ, এনেকৈ দীঘলকৈ এনেকৈ লাষ্টত অলপ জোল লৈ লৈছোঁ। এয়া মাংসটো দেখিছে, ধুনীয়া সিজি গৈছে মাংসটো।